7 बोसोरनि उनाव दिनै जोंनि बिटिसिआव मोसौ बाजारा दिनै अर्डार जाबाय खुलिनायनि केटेल मार्केट हिसाबै ना जों जोबोद गोजोननाय दं जोंनि पाब्लिक जोंनि दा जनसाधारन जोंनि जे गामि ओनसोलाव जोङो मोसौ बायसिना बायनो हायामोन आरो गोबां उसुबिदामोन मोसौ खिना बेसा बाय खालामनो हायियाव गथ' गथाय स्कुल फोरोंनाय माबा सोरबा फिसा माबा मोसौ फाननानै फिसाफोरखौ हाबा बिलाइनाय बेफोरखौबो जों खालामनो हायाखैमोन नाथाय दिनै खुलिनानै जोंनाव जोबोद गोजोननाय फैदों मानो होनबा दिनै जोंहा बिराद सहाय मोनो आरोखि दिनै जोङो एक्सुवेलि बे माबा मोसौफ्राथ' जोङो फाननो बायनो हानाय बुस्थुखामोन बे जिनिसखौ सरकारा बन्द' खालामना दोनदों मोजां खोथा अबैध' जिनिसा बन्द' जादोंमोन मोजां खोथा बाहेरानिफ्राय हाबोमोन मोसौफ्रा बेखौ बन्द' खालामदों मोजां खोथा नाथाय लकेलखौबो बन्द' खालामफादों दिनै लकेला खुलिबाय जोंनि थाखाय जोबोद मोजां जादों आरो भबिष्यताव बे खुलिनाया थाबाय थानांगौ जोंनि बिटिसिआव सारा आसामाव खुलिनांगौ लकेल खिना बेसाया जानांगौ मोसौ फानोब्ला जोंहा गोगोम हेल्प जायो न'खराव गथ' गथाय फोरोंनाय मोसौ फाननानै सोरखौबा गथ'खौ जोंहा फिसा बिलाइनाय आरो बिदिनो बिभिन्न देहानि लोमजा साजा बायदिसिना बेफोरावबो जोंहा हेल्प जायो दा अनुरद हाग्रामा सारखौ धन्यबाद अखेक धन्यबाद होयो आं थेंक्स जानायो जोबोद गोजोननाय आंनि गोसोनिफ्राय अन्तरनिफ्राय आरो समस्त जोंनि पाब्लिकआ माने सारखौ धन्यबाद होगोन आं बेखौ आसा खालामो आरोखि আমার ভাল লাগছে খুব মানে 7 বছর থেকে মানুষের খুব অসুবিধা হয়েছে কোনো কিছুকে কেনা বেচা করতে পারে না এখন যাই হোক মানুষের কত অসুবিধা হয় চাওয়া পাওয়া বেমার হয় হ্যাঁ গরু বছর বিক্রি করতে পারে না এডমিশন হইতে পারে না হ্যাঁ বিয়া বাদক দিবার সময় অসুবিধা হয় এগুলো এখন কিনা বেচা হইলে গেলা মানুষের বেটি টেটি বিয়া শাদি দিবার পাবো বা স্কুলে কলেজে এডমিশন করাইতে পারবো তার জন্য আমার খুব ভালো লাগছে নিয়ম হয়তো সরকারের যেটা রসিদ আছে রসিদ হিসাবে কিনা বেচা হবো ওই হিসাবে গৃহস্থ লোক কিনবে বেচবে বিডিসি সরকারে হাগ্রামা স্যার মানে এই বিডিসির মধ্যে আমার গরু বাজারগুলো খুলে দিতে আছে তার জন্য আমি হাগ্রামা স্যারকে খুব ধন্যবাদ দিচ্ছি 7 বছর ধরে যে আমার এই গরু বাজার আমার অসমত মানে আমি বিটিসিবাসী হিসাবে আমি বিটিসির কথা কম যে বন্ধ আছিল সরকারে বন্ধ করেছে এটা নিয়ম নীতি বা এমেন্ডমেন্ট বিল আনি তো এই কারণে আমার বিটিসিত বহুত অসুবিধা হয়েছিল তো আমার হাগ্রামা স্যারে যে এই গরু বাজার লোকাল হিসাবে এই ক্যাটেল মার্কেটটো খুলি দিছে আমার কারণে খুব ভালো হয়েছে কারণ বিগত দিনত মোর নিজেরে মানে ইমান অসুবিধা হয়েছিল মানে আমি এডমিশন কৰিব পৰা নাছিলোঁ টকা পইচাৰ সমস্যা হৈছিল আমি এই বজাৰত আজি 2টা গাই গৰু আৰু এটা দামৰা গৰু বিক্ৰী কৰি মই নিজে উপকৃত হ'লোঁ খৰচাৰ মানে যিবিলাক লাগে এইখিনি আমি বহল কৰিব পাৰিছোঁ এইকাৰণে আমি হাগ্ৰামা ছাৰক ধন্যবাদ জনাওঁ যে আমাৰ লোকাল হিচাপে যাতে অবৈধ বাহিৰৰ পৰা গৰু মানে কিনা বেচা নহয় আমাৰ লোকাল হিচাপে যাতে কিনা বেচা নিয়মৰ মাধ্যমত থাকি যাতে বেচা কিনি হয় এইটোই আমি প্ৰশাসনকো ধন্যবাদ জনাম আৰু হাগ্ৰামা ছাৰকো আমি ধন্যবাদ জনাম যে বিটিচিৰ ভিতৰত যাতে বৈধভাৱে এই বজাৰখিনি চলে